So hello guys, মোৰ নাম দীপজ্যোতি আপোনালোকে চাই আছে দীপজ্যোতি টেকনিক্যাল Samsung Galaxy S10 Plus বিষয়ে যদি জানিবৰ কাৰণে বিচাৰিছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ চাওক Samsung Galaxy S10 Plus মোবাইলটো দেখিবলৈ বহুত ধুনীয়া মোবাইলটো ডিসপ্লে কথা ক'বলৈ গ'লে তাত থাকিব 6.4 QHD+ ডিসপ্লে অৰ্থাৎ ডাইনামিক মোড ডিসপ্লে থাকিব মোবাইলটো যদি কালাৰ কথা ক'বলৈ যাওঁ কালাৰ দুটা থাকিব এটা বগা কালাৰ থাকিব আৰু এটা নীলা কালাৰ থাকিব যদি চাও মোবাইলটো কেমেৰা বিষয় কেমেৰা মোবাইলটোত আছে 5টা ৰিয়েল কেমেৰাত আছে 12 মেগাপিক্সেল প্লাস 12 মেগাপিক্সেল প্লাস 16 মেগাপিক্সেল কেমেৰা আৰু ফ্ৰণ্ট কেমেৰা মতলব সেলফিত আছে 8 প্লাস 10 মেগাপিক্সেল কেমেৰা মোবাইলটো প্ৰচেছৰ বিষয় যদি ক'বলৈ যাওঁ মোবাইলটোত নতুন প্ৰচেছৰ Snapdragon 855 প্ৰচেছৰ দিয়া আছে আৰু মোবাইলটো যদি বেটাৰী চাবলৈ যাওঁ 4100 mAh বেটাৰী আছে অৰ্থাৎ চলি যায় আৰু Samsung Galaxy S10 Plus storage ক'বলৈ গ'লে প্ৰথমতে আছে 8GB RAM 128GB storage থাকিব আৰু 8GB RAM 512GB storage থাকিব আৰু 12GB RAM 1TB storage থাকিব মানে 1000GB মেমৰি তাত থাকিব মোবাইলটোত আৰু বেলেগ মেমৰি লগাবৰ কাৰণে দৰকাৰ নাই আৰু লগতে মোবাইলটোত অটোসনিক ফিংগাৰপ্ৰিন্ট আছে লগতে মোবাইলটোত ফ্ৰণ্ট কেমেৰা আৰু ৰিয়েল কেমেৰাত AI দিয়া আছে ফটোবিলাক এনালাইজ কৰিবৰ বাবে যদি মোবাইলটো ভিডিঅ' ৰেকৰ্ডিং চাবলৈ যাওঁ লগতে মোবাইলটোত আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং HDR+ ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব আই থিংক ইটস বেষ্ট আৰু পাৰফৰমেন্সৰ বিষয়ে যদি জানিবৰ কাৰণে বিচাৰিছে পাৰফৰমেন্স বেষ্ট দিয়া আছে আৰু মোবাইলটো দেখিব বহুত ধুনীয়া লগতে মোবাইলটো থাকিব 2019 ফাৰ্ষ্ট এপ্লিকেশন লঞ্চ মানে কি PUBG আৰু বহুত ধৰণৰ এপ্লিকেশন মোবাইলটোত আপোনালোকে ফ্ৰীকে পাই যাব ডাউনলোড কৰিব নালাগে মোবাইলটো যদি চাৰ্জৰ বিষয়ে জানিবৰ কাৰণে বিচাৰিছে মোবাইলটো চাৰ্জাৰ বহুত ফাষ্ট আছে আৰু ওয়্যাৰলেছ পাৱাৰ শেয়াৰ আছে মানে কি মোবাইলটোত আপোনালোকে বেলেগ মোবাইলৰ পৰা আৰু চাৰ্জ লৈ ল'ব পাৰিব Samsung Galaxy S10 Plus ভয়েস আনলক দিয়া আছে আৰু লগতে Wi-Fi 6 কেপাসিটি দিয়া আছে মোবাইলটোৰ বিষয়ে ক'বলৈ গ'লে বহুত আছে মোক ক'বলৈ গ'লে বহুত দীঘল হৈ যাব আপুনি যদি Samsung Galaxy S10 Plus ল'ম বুলি ভাবি আছে 20 দিন মান অকমান ওয়েট কৰি থাকক অৰ্থাৎ মাৰ্চ 2019ত মোবাইলটো ইণ্ডিয়াত লঞ্চ হ'ব যিমান বিলাক আছে Samsung Galaxy S10 S10 Plus S10 Plus E সকলোবোৰ তিনটা মোবাইল ইয়াত লঞ্চ হ'ব ইণ্ডিয়াত অকমান ৰেট হিব আই থিংক মোবাইল কেটা অকমান বেছ আছে Samsung Galaxy S10 টো আপুনি লৈ ল'ব পাৰে যদি পইচা আছে লৈ ল'ব পাৰে বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেন্ট কৰি পেলাই যদি আপোনাক কিবা সুধিবলগীয়া থাকিলে তলত কমেন্ট বক্সত সুধি দিব যদি ভিডিঅ' লাইক কৰা লাইক কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব মই কাৰণ এনেকুৱা ইন্টাৰেষ্টিং ভিডিঅ' সদায় আনি থাকো